নমস্কাৰ সকলোকে। আজি আপোনালোকৰ মাজলৈ মই এটি তালৰ পিঠাৰ ৰেচিপি লৈ আহিছোঁ। ভাদ মাহত সকলোৱে তালৰ পিঠা খাব লাগে বুলি কয়। আচলতে ভাদ মাহ শেষেই হ'ল। আমি ঘৰত কেনেদৰে এই পিঠাটো বনাই খাইছিলোঁ তাৰে ৰেচিপিটো আপোনালোকৰ মাজলৈ আজি মই লৈ আহিছোঁ। এই তালৰ পিঠাৰ ৰেচিপিটো আজি মই নবনাওঁ, মোৰ জেঠীমাই বনাই আপোনালোকক দেখুৱাব। ইয়াৰ ওপৰৰ বাকলিখিনি এৰুৱাবলৈ যথেষ্ট কষ্ট হয়, তথাপি ইয়াৰ বাকলিখিনি এৰুৱাই যিখিনি ভিতৰৰ পৰা ৰস উলিয়াই তাৰ পৰাহে পিঠাটো বনাব পৰা যায়। আৰু বাকলিখিনি এৰুৱাই মেলি কেনেদৰে পিঠাটো বনাওঁ আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই যাওক। ওপৰৰ বাকলিটো এৰুৱাই পেলোৱাৰ পিছত ভিতৰৰ অংশখিনি আপোনালোকে ঠিক এনেদৰে দেখা পাব। আৰু দেখিছেনে, তিনিটা ভাগত ভাগ হৈ গৈছে আৰু ইয়াৰ পৰা কিছুমান আহৰ নিচিনা বস্তু ওলাইছে আৰু ৰংটো দেখিবলৈ খুবেই ধুনীয়া আৰু ইয়াৰ পৰা খুব ধুনীয়া এটা সুগন্ধ ওলায়। এইখিনিৰ পৰা চেকি লোৱাৰ পিছত যিখিনি ৰস ওলাব সেইখিনিৰে পিঠাটো বনোৱা হ'ব। এই ভিতৰৰ আখিনিৰ পৰা ৰস উলিয়াবলৈ আমি তাত অলপমান পানী ঢালি দিব লাগিব, অৰ্থাৎ পানী অলপমান ঢালি ল'লে তাৰ পৰা ৰসখিনি উলিয়াবলৈ অলপ সহজ হয়। আৰু এনেদৰে হাতেৰে খচি দিলে আখিনিৰ পৰা ভালকৈ ৰসখিনি ওলাই পৰিব। এটা পাত্ৰত এনেদৰে ভালদৰে ৰসখিনি উলিয়াই লোৱাৰ পিছত আন এটা পাত্ৰৰ ওপৰত এখন মিহি চালনী ব্যৱহাৰ কৰি হাতেৰে এনেকৈ লৰাই দিয়া হৈছে। আৰু লৰাই দিয়াৰ লগে লগে ওপৰত যিখিনি তালৰ ফলৰ আহ থাকে সেইখিনি ৰৈ যাব আৰু মিহিকৈ ৰসখিনি তলত পাত্ৰটোত ওলাই পৰিব। এইখিনি কাম কৰাৰ বাবে আপোনালোকে ডাঙৰ চেকনিও ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে দেখিছেনে, তালৰ ৰসখিনি মিহিকৈ পাত্ৰটোত ওলাই পৰিছে আৰু ইয়াৰ যিখিনি আহ আছিল আহখিনি চালনীৰ ওপৰতে ৰৈ গৈছে। আৰু এইখিনিয়ে আমি এতিয়া পিঠা বনোৱাতে ব্যৱহাৰ কৰিম। এতিয়া এটা খালী পাত্ৰ লৈছোঁ আৰু পিঠাটো বনাবৰ বাবে 2 কাপ চাউলৰ গুড়ি অৰ্থাৎ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, লগতে 1 কাপ আটা ব্যৱহাৰ কৰিছোঁ। এই পিঠাটো বনাবৰ বাবে আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমি গুড় ব্যৱহাৰ কৰা নাই। ইয়াত আমি চেনি ব্যৱহাৰ কৰিছোঁ। চেনি 1 কাপেই দিছোঁ। যদি আপোনালোকে মিঠাৰ পৰিমাণটো অলপমান বঢ়াই ল'বলৈ ভাল পায় তেতিয়াহ'লে বঢ়াই দিব পাৰে। আৰু চেনি দিয়াৰ পিছতে ৰুকি লোৱা নাৰিকল 4 চামুচমান দি দিছোঁ। আৰু ইয়াৰ পিছত আমি যিখিনি তালৰ ৰস উলিয়াই থৈছিলোঁ 2 কাপ প্ৰথমে দি মিলাই দিছিলোঁ। আৰু যিহেতু অকণমান ডাঠ হৈ থাকিল গতিকে আৰু 1 কাপ 3 কাপ হৈ গ'ল। 1 কাপ দি এনেকৈ মিলাই দিছোঁ। ভালদৰে মিলাই ল'ব লাগিব যাতে গোটেই মিশ্ৰণখিনি ধুনীয়াকৈ মিহিকৈ মিক্স হৈ যায়। ইয়াৰ পিছত হেণ্ড ব্লেণ্ডাৰেৰে গোটেই মিশ্ৰণখিনি এনেদৰে লৰাই দিছোঁ যাতে যিখিনি বস্তু ইয়াত দিছিলোঁ গোটেইখিনি একলগ হৈ মিহি হৈ পৰে। ঠিক এনেকুৱা ধৰণৰ হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ গোটেই মিশ্ৰণখিনি হ'লে পিঠাটো বনাবলৈ খুবেই ভাল হয়। এতিয়া পিঠাটো ভাজিবৰ বাবে কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু তাত ৰিফাইন তেল দিছোঁ। তেলখিনিও গৰম হ'ব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত পিঠা বনাবলৈ যিখিনি মিশ্ৰণ ৰাখি থৈ দিছিলোঁ 1 চামুচেৰে তেলত দি দিছোঁ। গৰম তেলত ফুলি উঠিছে ধুনীয়াকৈ আৰু এনেদৰে ফুলি উঠাৰ পিছত ওলটাই দিব লাগিব। এখনকৈ এনেকৈয়ে গোটেই পিঠাকেইখন আমি ভাজিম। আপোনালোকে চাই থাককচোন। আপোনালোকে দেখিলেনে, পিঠাকেইখন খুব ধুনীয়াকৈ ফুলি উঠিছে। যেতিয়া কিবা এটা বস্তু বনাবলৈ গ'লে ভাল হয় তেতিয়া মনটোও ভাল লাগে, নহয়নে? আৰু খাবলৈও বহুত ভাল হয়। এনেকৈ বহুতকেইখনেই পিঠা বনোৱা হ'ল। এখনকৈ গোটেই পাত্ৰত ৰাখি গৈছোঁ। ৰেচিপিটো আপোনালোকৰ আশা কৰোঁ ভাল লাগিছে। যদি ভাল লাগে আপোনালোকেও বনাই চাবচোন এনেদৰে। এই তালৰ পিঠাকেইখন খাবলৈ সঁচাকৈ বহুত নৰম আৰু টেষ্টি হৈছিল। আশা কৰোঁ আপোনালোকে নিশ্চয় এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰিব। আৰু যদি এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো
লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব।